গীতানগৰ আৰক্ষী থানাত উপস্থিত হৈছে ইউটিউবাৰ হিমাশ্ৰী শইকীয়া। APWয়ে তৰা গোচৰৰ ভিত্তিত থানালৈ আহিল হিমাশ্ৰী শইকীয়া। গীতানগৰ থানাত উপস্থিত হৈ হিমাশ্ৰী শইকীয়াৰ মন্তব্য, অন্ধবিশ্বাস প্ৰচাৰ কৰা মোৰ উদ্দেশ্য নহয়। মই ভিডিঅ'টোত কৈছো যে কোনেও যেন এইবোৰ অনুকৰণ নকৰে। প্ৰয়োজনত ভিডিঅ' ডিলিট কৰাৰ কথাও ক'লে হিমাশ্ৰীয়ে। ইফালে ডিব্ৰুগড় আৰক্ষীয়ে পডকাষ্ট সন্দৰ্ভত প্ৰশ্ন কৰাৰ কথাও তেওঁ সদৰি কৰে। কৈছে মানে হয়তো নেগেটিভ ইম্পেক্ট কৰিবও পাৰে এনেকে কৈছে আৰু মানে ভালকে বুজাইছে ধুনীয়াকে খুব চাই ধুনীয়াকে বুজাইছে ভাল লাগিছে এইটো কাৰণে আৰু মই এটা কথা ক'ব বিচাৰো অন্ধবিশ্বাস প্ৰচাৰ কৰা মই একদম উদ্দেশ্য নহয় ভিডিঅ'টোতো মই বাৰে বাৰে কৈ দিছো যে এইটো আপোনালোকে কিন্তু অনুকৰণ নকৰিব এনেকে কৈ দিছো ডিসক্লেমাৰো দিছো সেইখিনি কথা খুব ধুনীয়াকে বুজালে আৰু ভাবিছো যে যাতে তেওঁলোকৰ বেয়া নহয় সেইটো কাৰণে মই ভিডিঅ'টো ডিলিট কৰিম বুলিও ভাবিছো আৰু কোনো মোৰ নিগেটিভিটি বা অন্ধবিশ্বাস বিয়পোৱাৰ কোনো উদ্দেশ্যও নহয় মই বাৰে বাৰে কৈ আছো এইটো আৰু মই মাজতে কৈ দিছিলো যে এইটো কিন্তু আপোনালোকে অনুকৰণ নকৰিব আৰু ছাৰে সেইখিনি কথা খুব ভালকে বুজাই দিছে ভাল লাগিলে ছাৰে বুজাই দিয়াৰ কাৰণে আৰু